পান কাৰ্ড বা পেন কাৰ্ড, যাক আমি পাৰ্মানেণ্ট একাউণ্ট নম্বৰ বুলি কওঁ। ইয়াক ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইছ্যু কৰা হয়। বৰ্তমান সময়ত ই অতিকৈ প্ৰয়োজনীয় ডকুমেণ্টছ, বিশেষকৈ ফাইনেন্সিয়েল দিশটোৰ বাবে ইয়াক বেছিকৈ ব্যৱহাৰ কৰা হয় যদিও বিভিন্ন সময়ত পান কাৰ্ডখনে আইডেণ্টিটিৰো কাম কৰে। এখন পান কাৰ্ডত ব্যক্তিজনৰ নাম, দেউতাকৰ নাম, জন্ম তাৰিখ, ব্যক্তিজনৰ ফটোৰ লগতে ব্যক্তিজনৰ চহী আৰু 10টা ডিজিটৰ এটা নম্বৰ থাকে আৰু সেইটোকে পান নম্বৰ বুলি কোৱা হয়। যিকোনো ব্যক্তিৰ ক্ষেত্ৰত সেই নম্বৰটো প্ৰথম 5টা ইংৰাজীৰ লেটাৰ, তাৰ পাছৰ 4টা সংখ্যা আৰু শেষৰটো এটা ইংলিছৰ লেটাৰ হয় আৰু এনেদৰেই এটা পান নম্বৰৰ পেটাৰ্ণটো গঠিত হয়। যদি সেই পেটাৰ্ণটো ভাঙি চাওঁ তেনে ঠিক এইটোৰ ওপৰত ই ভাগ হৈ পৰিব। গতিকে জানো বলক কেনেদৰে এটা পান নম্বৰৰ সৃষ্টি হয়। যদি চেনেলটোত নতুন তেনে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ইয়াত আহি থাকে। পান নম্বৰ এটাৰ প্ৰথম 3টা লেটাৰ ইংৰাজীৰ টিপুলিৰ পৰা টিপুল জেডৰ ভিতৰত যিকোনো 3টা কম্পিউটাৰ জেনেৰেটেড লেটাৰ হ'ব পাৰে। ধৰক CPX, GCP, CNP এনেধৰণৰ। ইয়াৰ পাছৰ লেটাৰটো CPHFATBLJGৰ ভিতৰত কিবা এটা হয়, য'ত কোনোৱে যদি ব্যক্তিগতভাৱে পান নম্বৰৰ বাবে এপ্লাই কৰে তেনেহ'লে তেওঁৰ বাবে P হ'ব। P-এ পাৰ্চনেল বুজায়। ঠিক সেইদৰে কোনো কোম্পানীৰ হ'লে C। এইদৰে কেটেগৰী অনুসৰি বাকীবোৰো ব্যৱহাৰ হয়। ইয়াৰ পাছৰ লেটাৰটো ব্যক্তিজনৰ উপাধি বা লাষ্ট নেমৰ প্ৰথম আখৰটো হয়। যদি এজন ব্যক্তিৰ নাম শান্তনু ডেকা হয় তেনে তেওঁৰ উপাধিৰ ডেকাৰ বাবে সেইটো ঠাইত D হ'ব। ইয়াৰ পাছতে 4টা সংখ্যা থাকে আৰু এই 4টা সংখ্যা 0001ৰ পৰা 9999ৰ ভিতৰত কম্পিউটাৰ জেনেৰেটেড যিকোনো হ'ব পাৰে আৰু শেষৰ লেটাৰটো ইংলিছৰ Aৰ পৰা Zৰ ভিতৰত যিকোনো এটা কম্পিউটাৰ জেনেৰেটেড লেটাৰ হ'ব পাৰে। উদাহৰণ হিচাপে যদি এজন ব্যক্তিৰ নাম বিবেক ডেকা হয় তেনে তেওঁৰ বাবে হ'ব পৰা এটা পান নম্বৰ হ'ব CPXP D2259B, য'ত প্ৰথম 3টা কম্পিউটাৰ জেনেৰেটেড হয়। তাৰ পাছতে তেওঁৰ ব্যক্তিগত পান কাৰ্ড হোৱাৰ বাবে সেই ঠাইত P হ'ব। যদি কোনো কোম্পানীৰ হ'লহেঁতেন তেতিয়া সেই জেগাত C হ'লহেঁতেন। তাৰ পাছৰটো তেওঁৰ উপাধিৰ প্ৰথম আখৰটো অৰ্থাৎ ডেকাৰ বাবে D হয় আৰু ইয়াৰ পাছৰ মাজৰ 4টা সংখ্যা কম্পিউটাৰ জেনেৰেটেড যিকোনো হ'ব পাৰে আৰু শেষৰটো Aৰ পৰা Zৰ ভিতৰত যিকোনো এটা লেটাৰ হয় আৰু এনেদৰে এটা পান নম্বৰৰ সৃষ্টি হয়। কাৰ্ডখনৰ ছাইডত ইছ্যু কৰা তাৰিখটো DDMMYYYY ফৰ্মত লিখা থাকে। ইয়াৰ লগতে কাৰ্ডখনত থকা QR কোডটো ব্যৱহাৰ কৰিও ব্যক্তিজনৰ বিষয়ে জানিব পাৰি। আগৰ কাৰ্ডবোৰত এই সুবিধাটো নাছিল যদিও বৰ্তমান এই সুবিধাটো নতুনকৈ সংযোগ কৰা হৈছে। কাৰ্ডখনৰ পাছফালে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ কিছু তথ্য উল্লেখ থাকে। গতিকে ইমানেই আছিল পান কাৰ্ডৰ বিষয়ে জানিবলগীয়া কিছু তথ্য। যদি কিবা থাকি গৈছে বা কিবা যদি জানিবলগীয়া থাকে তেনে কমেণ্টত জনাব। যদি আপুনি পিন কোডৰ বিষয়ে জানিব বিচাৰে তেনে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাই ল'ব পাৰে। যদি কিবা ইণ্টাৰেষ্টিং টপিকৰ বিষয়ে আপুনি জানিব বিচাৰে তেনে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'ৰ খবৰ পাই থাকিব পাৰে। আৰু শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।